ভূটান পাহাৰৰ পৰা ওদালগুৰি জিলাৰ নামনিৰে তথা টংলা চহৰৰ কাষেৰে বৈ যোৱা খৰস্ৰোতা ননৈ নদীয়ে তীব্ৰ খহনীয়া সৃষ্টিৰে তাণ্ডৱ চলাইছে টংলাৰ পশ্চিম নলবাৰী গাঁৱত। উক্ত নৈখনে বছৰি বৃহৎ খহনীয়া সৃষ্টিৰে ইতিমধ্যে বহুকেইটা কৃষক পৰিয়ালৰ জীৱনলৈ সৰ্বশান্ত কঢ়িয়াই ঘৰৰ ভেটি মাটিসহ বিস্তৰ কৃষিভূমিও নিশ্চিহ্ন কৰিলে। আজি ৰবিবাৰে পুৱাৰে পৰা টংলাৰ কুকুৰাকাটা পশ্চিম নলবাৰী গাঁৱৰ পাণৰ খেতিৰে স্বাৱলম্বী হোৱা সুধেন্দ্ৰ দাস নামৰ কৃষকজনৰ এবিঘা পাণ খেতিৰে পূৰ্ণ ভূমি নৈখনে চকুৰ পচাৰতে তীব্ৰ চপৰে খহনীয়াৰে নিমিষতে নিশ্চিহ্ন কৰিলে। ইয়াৰ পূৰ্বেও এই ননৈ নদীয়ে মংগল বড়ো, মহেন্দ্ৰ বড়ো, ৰামেশ্বৰ বড়োৰ ঘৰৰ ভেটি মাটি খহাই সৰ্বশান্ত কৰিছে। ইয়াৰোপৰি বলোৰাম কাৰ্কিৰ বাৰীৰ এক ভুলুকা বাঁহৰ চুকৰ লগতে 5 বিঘা কৃষিভূমি, জগবাহাদুৰ ৰায়ৰ 12 বিঘা কৃষিভূমি, খৰ্গেশ্বৰ ৰাভাৰ 3 বিঘা কৃষিভূমি আৰু নিখিল দে নামৰ লোকজনৰ প্ৰায় 4 বিঘা ভেটি মাটি খহাই নিশ্চিহ্ন কৰিলে। কিন্তু দুখৰ বিষয়, আজিলৈ তেওঁলোক সৰ্বশান্ত হৈও চৰকাৰৰ পৰা কোনো এটা ফুটা কৰিও পাবলৈ সক্ষম নহ'ল। এই গাঁৱৰ দুৰ্ভগীয়া কৃষকসকলৰ দুৰ্ভোগৰ সময়ত কোনো চৰকাৰী বিষয়া বা জনপ্ৰতিনিধি খবৰ ল'বলৈ আহৰি নহ'ল। নৈখনৰ খহনীয়া সমস্যাৰ কথা লৈ ৰাইজে পানেৰী সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰীক পূৰ্বৰ হৰিচিঙা ৰাজচক্ৰ বিষয়া ভাস্কৰ মান্তাৰ জৰিয়তে চৰজমিন চলাই সদূৰ প্ৰসাৰী আঁচনিৰ এক প্ৰাকলন বনাই কৰি দিছিল যদিও ৰাইজক ভাল লগাবলৈহে বিধায়িকাগৰাকীয়ে নামমাত্ৰ কাম কৰিয়েই হাত ধুলে। সেয়ে ৰাইজ বিপদত পৰিব লগা হ'ল। আনহাতে উক্ত নৈখনত এক মাফিয়া দলে উক্ত পশ্চিম নলবাৰীৰ উক্ত স্থানত নৈখনৰ গৰ্ভ খনন কৰি মেচিনেৰে বালি উঠোৱাৰ ফলত নৈখনৰ গভীৰতা বৃদ্ধি হৈ বেছিকৈ খহনীয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। লক্ষণীয়ভাৱে উক্ত মাফিয়া দলটোৰ গাঁৱৰ ৰাইজে নদীখনৰ গৰ্ভ নাখান্দিবলৈ বহু আহ্বান জনাই আহিছে যদিও কোনো কাণসাৰ নিদিয়াৰ অভিযোগ দিছে ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। এই বছৰ কিমান লগাইছিল? এক বিঘা লগাইছিলে, কিন্তু এক বিঘাটোতো আজি কিমান দিন হ'ল? এই যে মাটি খুন্দি মানে হ'ল মোটামুটি 30 বছৰমান হ'ল। হয়, 30 বছৰ ধৰি আপুনি ইয়াত খেতি কৰি আছে। কিন্তু এই যে এইবাৰ মাটিখিনি খহাই লৈ গ'ল, কেইদিন হ'ল? আজি 6টাৰ ভিতৰত লৈ গ'ল। আজি ৰাতিপুৱাই টংলা কুকুৰাকাটা অঞ্চলৰ পশ্চিম নলবাৰী ননাই যিটো নেকি নদী, এইটো যি নদী গৰাখহনীয়া যি ৰূপ লৈছে, এতিয়া মানে এনেকুৱা ভয়ংকৰ হৈছে, আমাৰ গাঁও বাৰী গোটেইকেইটা উঠি যাব। এইটো টংলা কুকুৰাকাটা পশ্চিম নলবাৰী। এতিয়া এনেকুৱা পৰিস্থিতি হৈছে, ইয়াতে মানে ডাঙৰ মেচিন মানে লগাই ফালে বালি পাথৰ মানে উঠাই ফালে এই আমাৰ নদীটো মানে ইহঁতৰ মানে এনেকুৱা ব্যৱস্থা কৰিছে যে মানে একেবাৰে মেচিনটো লগাই ফালে আমাৰ গৰাখহনীয়াটো মানে বেছি হৈ গৈছে, যাৰ কাৰণে আমি এতিয়া মানে ভয়ংকৰ পৰিস্থিতিত আছে। এতিয়া আমাৰ এতিয়া থাকিবলগীয়া মানে ঘৰ বাৰী চব খতম হৈ যাব। চৰকাৰ আপুনি কি আহ্বান জনাব? চৰকাৰ আমি আগতে জনাইছিলোঁ, ডিচিলৈ আমি গৈছিলোঁ, ডিচি প্ৰশাসনে এওঁলোকৰ যিটো নেকি পৰিস্থিতি মানে টকা খোজ লৈ ফালে ডিচি পৰ্যন্ত আমাৰ এইখনৰ প্ৰশাসনক মানে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, বিফল হৈছে। আমি বাৰে অনুৰোধ কৰিছিলোঁ, বাৰে জনাইছিলোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টকো, তেখেতসকলে আজিলৈকে একো নিয়ন্ত্ৰণ কৰা নাই। তাৰ কাৰণে আমি দুখিত। আমি চৰকাৰৰ অনুৰোধ জনাইছোঁ বা অহা দিনবিলাকত যাতে এইখন প্ৰটেকশ্যন দিয়ে, তাৰ কাৰণে অনুৰোধ জনা হৈছে। যি নৈৰ ভয়াৱহ গৰাখহনীয়া হৈছে, এতিয়া চৰকাৰক আমি নিবেদন কৰিছিলোঁ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে। পঞ্চায়ত দৈমাৰী তাতো গৈছিলোঁ আৰু কমলী বসুমতাৰীক আমি দেখুৱাইছিলোঁ আহি যে প্ৰটেকশ্যনৰ ব্যৱস্থা কৰক পশ্চিম নলবাৰী গাঁওখন।
এতিয়া যা যোৱাৰ অৱস্থা হৈছে। ঠিক তাৰপিছত তেওঁলোকে কি ক'লে? তেওঁলোকে হেৰি কৰি দিয়াৰ আশ্বাস দিছিল, পিছে কামতো একো নহ'ল। আজি 17 বছৰ শাসন কৰিলে, এতিয়া বৰ্তমান ৰাজ্যপালৰ শাসনত আছে, এতিয়াতো কাম কৰিব নোৱাৰে তেওঁলোকে। গতিকে আৰু এই ননাই যিটো অবৈধ হয়নে বৈধ হয় সেইটো নাজানো। আমি ৰেঞ্জাৰকো নিবেদন কৰিছিলোঁ যাতে যধে মধে খনন কাৰ্যটো চলাই হেনে যাতে বিজ্ঞানসন্মত দৃষ্টিৰে যাতে সেইখিনি খনন কাৰ্য কৰক, কিন্তু বিজ্ঞানসন্মত দৃষ্টিভংগীত তেওঁলোকে কোনো ধৰণৰ লোৱা নাই, যাৰ ফলত এবাৰ পানীখিনি তাৰমানে বেছি তীব্ৰগতি হৈছে আৰু মেচিন চলাই হেনে এইবিলাক হেৰি খনন কাৰ্য চলাই হেনে তাৰমানে তীব্ৰ তাৰ আৰু গভীৰতা কৰি হেনে নদীটো গৰাখহনত বহুত সুবিধা কৰি দিছে।